হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আমকেইটালৈ মন কৰকচোন, কিমান ধুনীয়াকৈ লাগি আছে, দেখিয়েই মন ভৰা। চৰাই চিৰিকটিৰ সুমধুৰ মাত, উফ কিমান যে ধুনীয়া। এইখিনিতে মোৰ আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা এটা মনলৈ আহিছে। শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা, ডাল ফৰি ফৰি ফল ফুল লাগে, ক'ত পাওঁ তল ভৰা। এই কবিতাটো মোৰ বহুত বেছি প্ৰিয়। বাৰু যি কি নহওক, এই যে আমখিনি ছিগি থকা দেখা পাইছে, এই আমখিনিৰে মই কেঁচা আমৰ চৰবত বনাইছোঁ, লগতে আচাৰো বনাইছোঁ। কেঁচা আমৰ চৰবত কেনেকৈনো বনাইছোঁ চৰ্টছত দিয়া আছে, আপোনালোকে ইচ্ছা কৰিলে গৈ চাব পাৰি। অকণমান ব্যস্ততাৰ বাবে আচাৰৰ ভিডিঅ'টো কৰা নহ'ল। এয়া কি চাওকচোন, ৰঙা ৰঙা দেখিবলৈ খুব ধুনীয়া। আমৰ চৰবত আৰু আচাৰখিনিৰ মই কেইখনমান ফটো তুলি থৈ দিছিলোঁ, আপোনালোকে চাওকচোন। এয়া আমৰ চৰবত দেখিয়েই লোভনীয়, আৰু আচাৰখিনিও মই দেখুৱাইছোঁ। এয়া আচাৰখিনি আপোনালোকক ভিডিঅ' সহকাৰে দেখুৱাব পৰা নহ'ল, সেইকাৰণে মোৰ বেয়াও লাগিছে বাৰু। যি কি নহওক, এয়া আকৌ কঁঠাল, আমাৰ ঘৰৰে হয়। ইয়াৰ পৰা কঁঠালৰ মুচি এটা নি মই সান্দি কঁঠালৰ ৰেচিপি এটা বনাইছিলোঁ আৰু কাটলেটৰ ৰেচিপি এটা বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ভিডিঅ' দিয়া আছে, গৈ চাব পাৰে। এয়া সান্দি কঁঠাল আৰু এয়া কাটলেট, আপোনালোকে ইচ্ছা কৰিলে গৈ চাব পাৰে। আৰু এয়া আমাৰ ঘৰৰ সন্মুখতে ফুলি থকা ফুল, কাঠণ্ড ফুল হয়, ঠাই বিশেষে বেলেগো হ'ব পাৰে। এয়া আকৌ আমাৰ মাৰ খেতি, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মায়ে খেতি কৰি খুব বেছি ভাল পায়। এই যে দেখিছে, এইডাল হ'ল তিয়হৰ পুলি, তাৰপিছত ওচৰতে বেঙেনাৰ পুলি, ফল হোৱা নাই বাৰু, ফুলিছেহে জাষ্ট। আৰু এই অকণমান দূৰত আছে মৰিচাৰ পুলি এডাল, মৰিচাৰ ঠাৰিডাল চৰচৰি খাই খুব বেছি ভাল লাগে। সৰিয়হৰ সৈতে যে খায়, সেই ৰেচিপিটো খাই বহুত বেছি ভাল লাগে। আপোনালোকক কেতিয়াবা দেখুৱাম বাৰু, আপোনালোকে চাই যাওকচোন। কি দেখুৱাব পাৰিছোঁ নাজানো। এয়া এইডাল হ'ল আকৌ জিকা, জিকাটো একেবাৰে মখা কৰি আছে নহয়নে? অকণমান দেখুৱাইছোঁ। এয়া ফুলি আছে, জিকাৰ ফুল হয় এইটো। খুব সাৱধানে লাৰিছোঁ যাতে সৰি নাযায়, আপোনালোকে চাই যাওকচোন। এয়া জলকীয়াৰ পুলি, মায়ে খুব যতনাই কৰে আচলতে। এটা অকণমানিকৈ পোৱালি জলকীয়া ওলাইছে, দেখিয়ে মনটো ফূৰ্তি লাগে। এনেকুৱাকৈ ফল হ'লে ভাল লাগে নহয়নে? আৰু এয়া ওচৰতে আকৌ বেঙেনাৰ পুলি এটা আছে, আপোনালোকে চাই যাওকচোন। এতিয়া আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা মিঠা ৰেচিপি, নাৰিকলৰ বৰফি। কেনেকৈনো বনাইছোঁ চাওঁ আহক। তাৰ কাৰণে নাৰিকল এটা দুফাল কৰি ফালি লৈছোঁ আৰু ৰুকনিত ৰুকি লৈছোঁ। চেনি 1.5 কাপ যোগ কৰি দিছোঁ, যিহেতু মোৰ নাৰিকলটো যথেষ্টখিনি ডাঙৰ আছিল, সেইটোৰ কাৰণে চেনি 1.5 কাপ যোগ কৰি দিছোঁ। আপোনালোকৰ যদি নাৰিকলটো সৰু হয় তেতিয়াহ'লে 1 কাপ দিলেই হ'ব। আৰু 15 মিনিটৰ বাবে ৰাখি দিছোঁ। এতিয়া চাফা কেৰাহী এখনত বা চচ এটাত মোৰ নিচিনাকৈ এনেকৈ ভাজি ল'ব আৰু 1 কাপ গৰু গাখীৰ দিব, আগতীয়াকৈ পগাই ল'ব। তাৰপিছত আৰু যোগ কৰি দিব 1 কাপ পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰটো যোগ কৰিলে আপোনালোকে লাভ কৰিব হোটেলৰ নিচিনা বৰফি। পাউডাৰ গাখীৰখিনি অলপ অলপকৈ যোগ কৰি দিব, যাতে গোটা বান্ধি নধৰে, আৰু ঘনাই লৰাই থাকিব। আৰু একেবাৰে কম জুই কৰি দিব, যাতে জ্বলি যোৱাৰ সম্ভাৱনা একেবাৰে নাথাকে। এয়া দেখিছেনে, ঘনাই লৰাই আছোঁ আৰু শুকাই আহিছে। হেতাখনতো
আঠা লাগি ধৰিছে। ইয়াৰ পিছত কাঁহী এখনত বা প্লেট এখনত উলিয়াই ল'ব আৰু হাতৰ তলুৱাৰে চেপ দি ল'ব। এনেকৈ 50% শুকুৱাই অহাৰ পিছত কাটি ল'ব, নহ'লে পিছত কাটিবলৈ অসুবিধা হ'ব। খুব সাৱধানে লাহে লাহে কাটি গৈ থাকিব আৰু সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত পিচ উলিয়াই ল'ব। এয়া চাওকচোন ইমান ধুনীয়াকৈ হৈছে। মই সম্পূৰ্ণকৈ ঠাণ্ডা হোৱাৰ পিছত আন এখন প্লেটত উলিয়াই লৈছোঁ। পৰিৱেশনটো সম্পূৰ্ণ নিজৰ ওপৰত কথা। মই এনেকৈয়ে কৰিছোঁ। আপোনালোকেও বনাই খাব। তেন্তে আজিলৈ আহিছোঁ। বাই।